হেল্ল' বন্ধুসকল, বহু দিনৰ বিৰতিৰ মূৰত আপোনালোকৰ ওচৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আমি এখন ফাৰ্ম খুলিছোঁ, নিজাববীয়াকৈ এখন ফাৰ্ম খোলা হৈছে আমাৰ। আমি ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ কোৱেল বাৰ্ড আৰু আমাৰ লোকেল মুৰ্গীৰ আমি এখন ফাৰ্ম খুলিছোঁ। দেখিছে, এইটো হৈছে আমি থাকিবৰ কাৰণে এটা ঘৰো সাজি লোৱা হৈছে। ভাল এটা প্ৰাকৃতিক পৰিৱেশত আমি ফাৰ্মখন খুলিছোঁ, নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, নাজানো কি হয়। এইটো দেখিছে, আমি ফিছাৰী খান্দি আছোঁ। ফিছাৰীটো যথেষ্ট ডাঙৰ এৰিয়াই হয়। এইটো আমি ফিছাৰী খান্দি আছোঁ। ইয়াৰ লগতে এইটো এটা ফিছাৰী হয়, ফিছাৰী খান্দি আছোঁ। আৰু এইটোৱে হৈছে আমি য'ত আমি মুৰ্গীবিলাক ৰাখিছোঁ। এইটো ঘৰ হয়। আমি টঙি ঘৰ বনাই লৈছোঁ। আমি এইটো টকৌ পাতে বনাইছোঁ ঘৰটো। আহক এতিয়া আমি ভিতৰলৈ যাওঁ। প্ৰথমতে আমি দৰ্জা দুখন দিছোঁ, এখন এখন। প্ৰথমতে আমি যাওঁ আমি মুৰ্গী থকা আমাৰ ঘৰটোলৈ। মোৰ বন্ধুৱে খুলিছে দৰ্জাখন। আহক আমি সোমাই যাওঁ ভিতৰলৈ। প্ৰচেছটো কেনেকুৱা হৈছে নাজানো, কমেণ্ট কৰি যদি আপোনালোকে জানে জনাব কেনেধৰণে কৰিব লাগে। এইখিনি হৈছে আমাৰ কয়লাৰ হয়। আমাৰ কেইদিন হৈছে যে এতিয়া এইটো আমাৰ 15 দিন হৈছে আমাৰ। 15 দিনত যথেষ্ট ইম্প্ৰুভ হৈছে, দানা দি থকা হৈছে। আৰু এইখিনি হৈছে আমাৰ লোকেল মুৰ্গীখিনিও আমাৰ 15 দিনীয়াই হয়। আমি অলপ ভুল পদ্ধতিৰ কাৰণে আমি অকণমান আমাৰ লোকেল মুৰ্গী কিছুমান মৰি গ'ল। যিহেতু আমি খুব যত্ন কৰিবলগীয়া হয়। 100 পাৱাৰ বাল্ব দিছোঁ। আমি 200 পাৱাৰ বাল্ব দিয়াৰ কাৰণে আমাৰ লোকেল মুৰ্গী কিছুমান আমি হেৰুৱাব লগা হ'ল। এইখিনি হৈছে লোকেল মুৰ্গী আৰু এইখিনি হৈছে আমাৰ কয়লাৰ। সেইখিনি আমি খেৰ এনেই গোটাই থৈছোঁ, যাতে আকৌ আমি নেক্সট প্ৰজেক্টৰ কাৰণে লগাব পাৰোঁ। আহক এতিয়া আমি আমাৰ কোৱেল বাৰ্ডৰ বতা চৰাই আমি ফাৰ্মখন ঘৰটোলৈ যাওঁ। এইখিনি আমি খেতি কৰি থোৱা হৈছে, খেতি কৰিবৰ কাৰণে হাল বাই থোৱা হৈছে। এইখিনি আমি বগৰী খেতিৰ কাৰণে হাল বাই থোৱা হৈছে, এইখিনি জেগা। আৰু কেইদিনমানৰ পিছতে আমি ইয়াত গুটি পেলোৱা ষ্টাৰ্ট কৰিম। আহক এতিয়া আমি আমাৰ কোৱেল বাৰ্ড থকা আমাৰ ঘৰটোৰ ভিতৰত সোমাই যাওঁ। কোৱেল বাৰ্ডক অসমীয়াত কয় আপোনাৰ বতা চৰাই। আমি এই আমাৰ কোৱেল বাৰ্ড আমি প্ৰথম 5 দিনীয়া পোৱালি আনিছিলোঁ আমি। আমাৰ ইয়াত 300 কোৱেল বাৰ্ড আছে। এইখিনি চাই লওক আপোনালোকে। এইখিনি আমাৰ কোৱেল বাৰ্ডখিনি আপোনালোকক ভিতৰৰ পৰা ভালকৈ দেখাই দিছোঁ। আমি 300 কোৱেল বাৰ্ড আনিছোঁ, বতা চৰাই। কণী পাৰিবলৈ আৰু আপোনাৰ 4-5 দিনৰ পিছতে আৰু কণী পাৰিবলৈ আৰম্ভ কৰিব। কণী পৰাৰ টাইমত কোৱেল বাৰ্ডবিলাকে খুব উৰে, তো উৰিছে। এই দানা খাইছে। এনেকৈ আমি দানাৰ কাৰণে আমি এনেকৈ ব্যৱস্থা কৰি দিছোঁ, চাই লওক। এইটোৱে আমাৰ ফাৰ্মখন হয়। আপোনালোকক সৰুকৈ বনাইছোঁ যদিও দেখালোঁ। পিছলৈ যেতিয়া আমি ডাঙৰ হ'ব আৰু দেখাম। আৰু কিবা যদি আমি নজনাকৈ আৰু কিবা কাম আছে আপোনালোকে আমাক জনাব। আপোনালোকে যদি আমাক দিহা পৰামৰ্শ দিব বিচাৰে দিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। সৰু এটা ভিডিঅ' বনালোঁ। ধন্যবাদ।